1 লিটাৰমান পানী আছে আৰু এই 1 লিটাৰ পানীত আমি 1 ml মান দি আছোঁ। আন্দাজত দিছোঁ আৰু 1 ml বুলি। এতিয়া কাপোৰ এখন লাগিছিলে, চাফা কাপোৰ এখন। নাই, একচুৱেলি আমি এইটো স্প্ৰে কৰিব লাগে। এতিয়া স্প্ৰেটো নাই যেতিয়া আমি কাপোৰৰ পৰা এইখিনি কিবা কৰিব লাগে, মুচিব লাগে অকণমান। কাৰণ ত্ৰিপালটো আমি শোধন কৰি ল'ব লাগিব। এইটো বস্তুটো দি এই পানীৰে ত্ৰিপালখিনি আমি স্প্ৰে কৰিব লাগে। ত্ৰিপালত যদি কিবা এটা বেক্টেৰিয়া আছে এইখিনি যাতে ক্লিন হৈ যায়। আপোনালোকৰ পৰা এজনে আহি পেলাই এনে প্ৰেক্টিকেল কৰি চাওকচোন, বস্তুটো অকণমান মুচি চাওক। এই কিবাটো মুচক, তেতিয়া প্ৰেক্টিকেলি কৰি যোৱাটো ভাল। অকণমান ইমান গোটেইটো নহয়, কেনে মুচিছে আপোনালোকে বুজি পাইছেনে? এই ত্ৰিপালত কিবা এটা আছে নেকি, সেইটো আমি কি বস্তু আছিলে এইটো ঔষধটো? ফৰ্মেলিন। ফৰ্মেলিনৰ জেগাত আপুনি ডেটল ইউজ কৰিব পাৰে। পয়সা পার্সেন্ট রেগুলার পং খাই হিউমিডিটি মেইনটেইন নহয়, পানীটো মানে বাঁহৰ তলত ডাইৰেক্ট ওলাই গুচি যায়, সেইকাৰণে অসুবিধা হয়। আৰু আপুনি ডাঙৰটো কেতিয়াও আশা কৰিব, ডাঙৰটো আশা কৰিলে কি হয়, এটা চিলিণ্ডাৰ যদি বেয়া হৈ যায়, এটা যদি বেয়া হৈ যায় আপোনাৰ এনেই আধা কেজি পঠিয়াই বাই নগৰ মানে BF স্কোপ मा खालामनांगौ रा बेसेबां लायो मासाव मारले रिजोरी सासे नोंसोरा इनकाम दं नांगौ आरो जोंना माने नङाब्रा होमबाबो ওপৰৰ পৰা হেঁচি দিলে হাৱাটো তাৰ পৰা ওলাই আৰু যিটো মই HM পলিথিনৰ কথা ক'লোঁ, সেইটো হ'লে মানে এইখিনি সময় আপোনাৰ লছ নহয়। এইটো বানা মেলা কৰিব নালাগে, ডাইৰেক্ট ভৰাই যাব পাৰে। পাৰ পিছ 3 টকাকৈ পায়। আচলতে কিবা মিক্স কৰিব লাগে আপোনাৰ ডাঙৰ 10 নম্বৰটো ময়দা হ'লে হয় ইয়াতে ডাঙৰ হিউমিডিটি মেইনটেইন নহয়, পানীটো মানে বাঁহৰ তলত ডাইৰেক্ট ওলাই গুচি যায়, সেইকাৰণে অসুবিধা হয়। আৰু আপুনি ডাঙৰটো কেতিয়াও আশা কৰিব, ডাঙৰটো আশা কৰিলে কি হয়, এটা চিলিণ্ডাৰ যদি বেয়া হৈ যায়, এটা যদি বেয়া হৈ যায় আপোনাৰ এনেই আধা কেজি পঠিয়াই বাই নগৰ মানে BF স্কোপ मा खालामनांगौ रा बेसेबां लायो मासाव मारले रिजोरी सासे नोंसोरा इनकाम दं नांगौ आरो जोंना माने नङाब्रा होमबाबो ওপৰৰ পৰা হেঁচি দিলে হাৱাটো তাৰ পৰা ওলাই আৰু যিটো মই HM পলিথিনৰ কথা ক'লোঁ, সেইটো হ'লে মানে এইখিনি সময় আপোনাৰ লছ নহয়। এইটো বানা মেলা কৰিব নালাগে, ডাইৰেক্ট ভৰাই যাব পাৰে। পাৰ পিছ 3 টকাকৈ পায়। আচলতে কিবা মিক্স কৰিব লাগে আপোনাৰ ডাঙৰ 10 নম্বৰটো ময়দা হ'লে হয় ইয়াতে ডাঙৰ
কোনখনে নামাৰিলে সেইটো এতিয়া আপোনালোকে মন কৰক যে ৰুখা নাই এই বস্তুটো আপোনালোকে ধৰি লওক যে 2 ৰ পৰা 1 ইঞ্চি ভিতৰত কাটিছে বুলি ধৰি লওক আৰু দেই এইটো অকণমান দীঘল হৈছে দীঘল হ'লে একো আপত্তি নাই কিন্তু দীঘল হ'লে কি হয় আমাৰ এই চিলিণ্ডাৰ পলিটো ভৰাবৰ কাৰণে অকণমান এটা অসুবিধা এটা আহে মিহিটো বেছি ভাল ভৰাবৰ কাৰণে সেইকাৰণে আপোনালোকে ধৰি লওক যে এইটো 1 ৰ পৰা 2 ইঞ্চি ভিতৰত কাটা হৈছে বুলি ধৰি লওক বাৰু দেই এইটো অকণমান দীঘল হৈছে আৰু প্ৰথমতে ছাৰ অকণমান দেখুৱাই দিছোঁ এই বস্তুটো এনেকৈ মায়ে পানীটো এইটো পানীটো বেছি আছে এনেকৈ কৰোঁতে পানীটো ওলাব নালাগে অঁ এইটো এতিয়া কৰি দেখুৱাওক তাত পানী নোলাব তাত পানী নোলায় কিন্তু অকণমান ওলাব লাগিব এনেকৈ কৰি পেলাই হাতটো এৰি দিলে এনেকৈ হাতটো ভিজিব লাগে কিন্তু পানীটো তলত পৰিব নালাগে অঁ আৰু ৰাইজে বেছি শুকাব মানে বেছি শুকাবই নালাগে বেছি শুকাবই নালাগে আৰু বেছি যদি আপুনি শুকাই গৈছে এতিয়া বেলেগ बेखौसो बुंनायदों आरो ना गोलाव दानोबा हेबजासिन आरो আৰু বস্তুটো আপুনি ভিতৰৰ পৰা এই পানীটো খাই থকা আৰু ওপৰৰ মেচিনৰ পৰা মাৰি দিয়েতো বহুত আৰু আপোনালোকে সেইটো কথা লক্ষ্য কৰিব যে ট্ৰান্সপাৰেণ্ট হ'লেও মানে এইটো বেছি ট্ৰান্সপাৰেণ্ট আৰু বস্তুটো অকণমান ডাব হৈ যায় টেক্সি টাইপৰ দিব লাগে দেই চবকে আকৌ ইফালে হাৱা ওলাবলৈ দিব লাগে পাতি যাব মই প্ৰথম দিনাখন নতুন মানুহ এনেই পাতাই বাৰু এইটো হাই মডিফিকেশ্যন হ'লে পটককৈ নাখায় biar na ini নিজে নিজে মাৰি দিব তাৰপিছত অলপ এনেকৈ উৰি দিব লাগে তেতিয়া মানে অসুবিধা একদম নহয়